পুনৰ বহিৰাজ্যৰ পৰীক্ষাৰ্থীয়ে CRPFৰ বিশেষ পৰীক্ষা দিবলৈ আহিল অসমলৈ। আজি তেজপুৰত অনুষ্ঠিত হোৱা CRPFৰ এটা বিশেষ পৰীক্ষাত UPৰ পৰা আহি তেজপুৰত পৰীক্ষা দিয়া দেখা পোৱা যায়। সেয়েহে সৌদ শোণিতপুৰ জিলা ছাত্ৰ সন্থা তথা তেজপুৰ ছাত্ৰ সন্থাই উক্ত ছাত্ৰজনক সোধা পোছা কৰে। ছাত্ৰ-ছাত্ৰী আহি পেলাই ইয়াত অসমৰ ভুৱা নথি-পত্ৰ ওলাই পেলাই তাত অসমৰ বাবে সমৰ্পিত যিসমূহ আসন থকা সেই আসনসমূহ তেওঁলোকে দখল কৰিবৰ কাৰণে গতিকে তেনে ক্ষেত্ৰত আমি সেই সময়ত আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি অভিযান চলাই আমি সেই বহু ছাত্ৰ ছাত্ৰীয়ে আমি আৰক্ষী আমি বুজাই দিছোঁ। পুনৰ আজি CRPFৰ এটা বিশেষ পদ্ধতিৰ কাৰণে বিশেষ পদৰ কাৰণে তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে। গতিকে আমি উত্তৰ প্ৰদেশত आधार कार्ड बनाया था डॉक्यूमेंट क्या लगा सबका क्या लगा तुम्हारा मार्कशीट तो किसी का होगा वो तो जेन्युइन बात है सही बात है जो इसका यूपी का एड्रेस शो करेगा अगर अपडेट हुआ है सुनो मेरा बात अपडेट हुआ है तो आधार कार्ड का एड्रेस शो करेगा तो तुम्हारा